ঠাণ্ডাত গৰম গৰম ম'ম' খাম এতিয়া Hello everyone, welcome back to YouTube channel. My Buku. আৰু মই হিয়া আজি আমি ষ্ট্ৰীট ভেণ্ডৰ এখনলৈকে আহিছোঁ যোনখন আছে গুৱাহাটী চেণ্ট্ৰেল আৰু SK একদম অপজিটত এখন নাম হৈছে হেল্ল' BBQ আৰু ইয়াৰ স্পেচিয়েলিটি হ'ল পৰ্ক ম'ম'জ আৰু পৰ্ক ষ্টিক্সো আছে চিকেন ষ্টিক্সো আছে আৰু বেলেগ বেলেগ ডিছেছো আছে যেনে ফ্ৰাইড ৰাইচ নুডলছ গোটেইখিনি আছে কিন্তু আমি আগতে খাই গৈছোঁ কিন্তু ইমান বেছি ভাল লাগিছে পৰ্ক ম'ম'জটো সেইকাৰণে আজি আমি ব্লগ বনাবৰ কাৰণে আহিছোঁ আৰু গতিকে ডিছেছবিলাক চাই যাবৰ কাৰণে গোটেই ভিডিঅ'টো চাই থাকক এইখন হ'ল গুৱাহাটী চেণ্ট্ৰেল আৰু এইখন হ'ল শ্ৰদ্ধাঞ্জলি কানন গতিকে গম পাইছে এইটো কোনখিনি জেগাত আছে এইখন বেলেগৰ পৰা দেখাবি পৰ্ক ষ্টিক অৰ্ডাৰ কৰিছোঁ ম'ম'জ অৰ্ডাৰ কৰিছোঁ পৰ্ক ম'ম'জ আৰু ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাইড ৰাইচ না পৰ্ক ফ্ৰাইড ৰাইচ পৰ্ক ফ্ৰাইড ৰাইচ আজি মানে পৰ্ক স্পেচিয়েল একদম tasty pork steak yummy এইজন যে ওনাৰ নমস্কাৰ মোৰ নাম মিণ্টু ডেকা এখন মই 12 তাৰিখে ষ্টাৰ্ট কৰিছিলোঁ এখন আবেলি 3টা বজাত খোলা হয় আৰু ৰাতি 11:30লৈ থকা হয় আৰু ইয়াতে কি কি পায় ইয়াতে পৰ্ক ম'ম' পোৱা যায় পৰ্ক ষ্টিক আৰু লগতে চিকেন ম'ম' ৰাখিছোঁ আৰু লগত থাকিব তোমাৰ চাওমিন থাকিব আৰু ফ্ৰাইড ৰাইচ থাকিব আৰু দামবোৰ কৈ দিয়া লগতে পৰ্ক ম'মৰ দাম থাকিব তোমাৰ 50 rupees আৰু চিকেন ম'ম' ছেম হ'ব আৰু লগতে ফ্ৰাইড ৰাইচ আৰু চাওমিন পৰ্ক হওক চিকেন হওক 50 rupeesকৈ আহিব ষ্টিক 100 rupeesকৈ আহিব প্ৰাইচটো একদম এফৰ্ডেবল হয় সকলোৰ কাৰণে মানে সুবিধাটো ৰাখিছোঁ মানে আৰু মই দেখাইছোঁ গোটেইখিনি সকলো আহিব খাবৰ কাৰণে নতুনকৈ খুলিছোঁ 12 তাৰিখে ষ্টাৰ্ট কৰিছোঁ এয়া আমাক পৰ্ক ম'ম'জ দি আছে একদম ডাঙৰ ডাঙৰ ম'ম'জ ধুনীয়াকৈ চাইডত দি দিয়া হাতে দিয়ে খাম মই গাহৰি গাহৰি পাই গাহৰি দেখিছে আমাৰ পৰ্ক ষ্টিক সেকি হৈ গ'ল এতিয়া এইটো পুৰা একদম পিঁয়াজ ধনিয়া জলকীয়া এইবোৰ দি একদম মিক্স কৰিব মছলাবোৰ এড কৰিব ইয়াতে নিমখ চাট মছলা নাই নেমু দিব চটপটা লাগিব টেঙ্গি টেঙ্গি জ্বলা জ্বলা দেখিয়ে ভাল লাগিছে
Chantaran. এইজনী ৰখিয়ে আছে একদম ইমান চাফাকৈ বনাইছে হাইজিন মেইনটেইন কৰিছে এয়া আমাৰ পৰ্ক ষ্টিক ঘৰত দেখা পাইছে নাই নাজানো বাট বহুত বেছি টেষ্টি হয় মই এনে খাই দিওঁ অ' ইমান ডাঙৰ দেখিছে নাই ইমান ডাঙৰ দিছে ইমান ডাঙৰ কিয় হ'ল মোক দিছে আকৌ ইমান ডাঙৰ ডাঙৰ পিচ মোক দে মই খাবলৈ আহিছে পালোঁ বহুত টেষ্টি হয় বহুত টেষ্টি হয় বহুত ধুনীয়াকৈ ডান্স কৰিছে মজা লাগিছে মছলাবোৰ বহুত ভাল ভাল ইউজ কৰিছে চটপটা লাগিছে খাই ভাল ৰাস্তাৰ কাষত পৰ্ক এনেকৈ বেচা মই দেখা নাই আগতে কিবা এটা তেনেকুৱা ফুড কিবা কিবি হয় ন তেতিয়াহে থাকে তেনেকুৱা ভোগালী মেলা এইবোৰতহে আমি মানে গাহৰি পুৰা দেখা পাওঁ ৰাস্তাত কিন্তু বাকী বেলেগ জেগাত ক'তো দেখা নাই দেখিব পাৰোঁ কিন্তু মোৰ এনেকৈ মনত নাই মানে কমন নহয় বিহু চিহুত দেখা পোৱা যায় বেছিকৈ ভাল পাইছোঁ ভাল ন এইবিলাক লিখি আছে ইমান ডাঙৰ ডাঙৰ কৈছোঁ খাইছোঁ টেষ্টি আছে আৰু চামুচ এখন থাকিলে মই খাই পেলালোঁ এইবোৰ মানে এডাল ষ্টিকি আছে জ্বলা লাগিছে টেষ্টি খাইও ভাল লাগিছে আমি ভাবিছিলোঁ ফ্ৰাইড ৰাইচ তাৰপাছত পৰ্ক ষ্টিক তাৰপিছত ম'ম' তিনিটা বস্তুৱে খাই পেলাম কিন্তু ম'ম' খোৱাৰ পিছত আৰু পৰ্ক ষ্টিক খোৱাৰ পিছত এতিয়া আৰু পেটত জেগা নাই ফ্ৰাইড ৰাইচ খাবলৈ চ' ফ্ৰাইড ৰাইচটো বনোৱা দেখাম কিন্তু ঘৰত খাম এইটো পেক কৰি লৈ যাম চ' চাই লওঁ আমাৰ ফ্ৰাইড ৰাইচ ৰেডি কৰি আছে আমি পৰ্ক ফ্ৰাইড ৰাইচ ভাবিছিলোঁ আগতে কিন্তু এতিয়া চিকেন ফ্ৰাইড ৰাইচ লৈ লৈছোঁ কাৰণ গোটেই পৰ্ক হৈ গৈছে গোন্ধটো যে ইমান ধুনীয়া আহি আছে এতিয়া পুৰা স্মকি মানে বাকীখিনি ইনগ্ৰিডিয়েণ্টছো এড কৰিলে এতিয়া আৰু আমাৰ ভিডিঅ' যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব পেক কৰি ল'ম এতিয়া ধুনীয়াকৈ পেক কৰি ল'ম হৈ গ'ল আমাৰ এতিয়া খোৱা হৈ গ'ল পেকিঙো হৈ গ'ল এতিয়া ঘৰ যাম আৰু বাই